Hi friend, welcome to my blog channel. বলক আজি আমি নাকেল বাৰীৰ সভা চাওঁ। আপোনালোকে আহক মোৰ লগত আহি থাকক। নাকেল বাৰীৰ সভা আছে কাৰণে আমি বলকচোন। ৰাস্তাটো ইমান ঠিক নহয়, যাই পালোঁ বলক আৰু বলক পালোৱে আৰু মোটামুটি আহি পালোঁ দিয়ক। গাড়ীখন ইয়াতে চলিম চাইডত ভিতৰত যাওঁ তাৰপিছত মানুহ হৈছে গোটেই নহয় খোলা গান আছে না, খোলা গান চাই যাব সকলে। মই অলপ চাই যাম দিয়ক, আপোনালোককো দেখাম, চাই থাকক চেয়াৰত বহি। এইটো হৈছে মেইন মন্দিৰটো, গোপাল থান। এই মন্দিৰটো ভালে লাগছে, লাইটিঙৰ ব্যৱস্থা খুবেই ভাল কৰিছে, ধুনীয়া কৰিছে। চকচকে ডাঙৰ ডাঙৰ ছাতি জ্বলাই থৈ দিছে। এই যে পেপা কাটা বাজি আছে, এই পেপা কাটা মানে আৰু সেইকেইটা নহ'লেও হ'ব বুজা নহয়ে। ছটা পেকেট বাৰা ধমাকা শব্দ আছে তাৰ সেই পেপা কাটাৰ। অলপমান মণিৰে চাওঁ দিয়ক, কি কিবা আছে মণিৰিত। পুতলা চুতলা কিনিব লাগিব ৰ'ব তাৰ যোৱাৰ টাইমত। মণিৰিত ভিৰ নাই বেছি, চব মানুহবিলাক চেয়াৰতে বহি আছে খোলা গান চাবা। দুই এটা তিৰি আছে আৰু এই আহোমো যায় আৰু খোলা গান চাবা। পুৰা ঠাণ্ডা কৰিছে না, জেকেটটো মাৰিছে। হোটেলতো মানুহ নাই। জংঘলক মই খোলা চাওঁ, খোলা গান চাবা আৰম্ভ হ'ব আৰু ৰেডি কৰি আছে। লাইটিঙৰ অলপ হেৰি আছে, মাইক চাইক ঠিক কৰি আছে। বক্সৰ গান্ধাত থাকবা নৰে, কাণ চান কলা কৰি মাৰিব। পিছত যে চাব লাগিব ডাঙমান মানুহ চাওকচোন তাতে চেয়াৰো প্ৰায় গেদাৰিং হৈ আছে। ঠাণ্ডা পৰিছে আৰু একেলগে বহি অকলে গৈছে। এইটো সম্বৰ্ধনা অনুষ্ঠান, সম্বৰ্ধনা কৰি আৰু নাটকখন আৰম্ভ কৰিব। নাটক উদ্বোধনী অনুষ্ঠান এইটো। এই চব আৰম্ভ হ'ল। মই অলপ চাই যাম আৰু ৰাতিও হ'ল, টোপনিও লাগছে। এতিয়া এনেই বাগাত দিব লাগে আৰু 4টামান ভাত খাই। জৰ্দকাৰ ঘৰত আৰু গোটেই নাটকখন দেখাব নোৱাৰোঁ। গোটেই নাটকখন দেখালে ভিডিঅ'টো বহুত লম্বা হৈ যাব। গতিকে যাওঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন ঘণ্টিটো বজাই শ্বেয়াৰ কৰি দিব। অ'কে বাই।